আচাৰ সকলোৰে প্ৰিয় নহয় জানো। সেয়া মই ওলকচুৰ আচাৰ বনালোঁ আৰু কেনেকৈনো বনাওঁ সেয়া দেখাই আছোঁ, ভিডিঅ'টি শেষলৈ চাব। আৰু এয়া ওলকচু বইল কৰি লৈছোঁ আৰু এইফালে মই গোটেইখিনি মছলা জিৰা জালুক ধনিয়া গোটেইখিনি ৰেডি কৰিয়ে লৈছোঁ আৰু ইয়াতে নিমখ হালধি দি সানি লৈছোঁ। আচলতে নিমখ হালধি দি 3 দিনমান ৰ'দত দিলে ভাল, শুকাব লাগে, কিন্তু মই লগালগ কৰিলোঁ যিহেতু মোৰ তাত বহুত বেছি নাই অলপ। আৰু এই আদা নহৰু ধুনীয়াকৈ খুন্দি লৈছোঁ আৰু এয়া মই আচাৰ ৰেডি কৰিলোঁ। ইয়াতে তেল দিছোঁ, তেলখিনি গৰম হোৱাত আদা নহৰু দি দিছোঁ, তাৰপিছত মই গোটেইখিনি মিশ্ৰণ ইয়াতে দি দিছোঁ আৰু এয়া পাঁচফোৰণ ভাজি লৈ মই খুন্দনাত খুন্দি লৈছোঁ। ইয়াত দিছোঁ, অলপ লাৰি আছোঁ আৰু শেষত আপোনালোকে ভিনেগাৰ দি দিব। ভিনেগাৰ দিলে বেয়া নহয়, ৰ'দত দিব নোৱাৰিলেও কিন্তু মাজে মাজে ৰ'দত দিলে বেছি ভাল হয় আৰু এনেকৈ খাই বৰ ভাল লাগে। মই খাইছোঁ কিন্তু মই বনোৱা নাছিলোঁ, সেয়ে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু বৰ ভাল লাগে, আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন। আৰু এয়া মোৰ আচাৰ ৰেডি হৈ গ'ল আৰু এনেকৈ ধুনীয়াকৈ ঘৰতে কেতিয়াবা ৰুটি ভাজিৰ লগতো খাই ভাল লাগে আৰু কেতিয়াবা ভাতৰ লগত ধৰক কিবা মানে আচাৰটো হ'লে সকলোৰে ভাত খাব ইচ্ছাও যায় নহয় জানো। আৰু ভিডিঅ'টি কেনেকুৱা পালে জনাব। এয়া মোৰ আচাৰ ৰেডি।